ঐ মন হীৰা দৈ চাইকেল হয় টিলিঙা মন হীৰা দৈ ডেকা নহয় পিলিঙা এই শুনো মানে এতিয়াহে খেলিমেলিখন কৰিবলৈ পালিনে ধেত কি শুন ব্ৰেইন নষ্ট কৰি দিয় দেই আজি ফাৰ্ষ্ট টাইম ছোৱালীজনী লগ কৰিবলৈ যাওঁ বাটতে কেনাটো লগালি ধুই জয় সেইকাৰণে তোক ভাল লাগে একে থাকিছে চব গণ্ডগোল ঠিক হৈ যাও বল বল মন হীৰা দৈ চাইকেল হয় টিলিঙা কি মানুহে আপুনি জীৱনত প্ৰথমবাৰ ছোৱালী লগ কৰিবলৈ আহিছিলে অকণমান কমন চেন্স নাইনে হা গোলাপ ক'ত চাওঁ হে গোলাপ লাগে নেকি মই আকৌ কি জানো নকলা কিয় কোৱা হ'লে আমাৰ ঘৰত সেই কাঠৰ পৰা আছিলে সেইবাৰকে লৈ আহিলোহেঁতেন কাম এটা কৰিব লাগিছিল লাও কোমোৰা লগাৰ আগত যে ফুলবোৰ ফুলে সেইবোৰকে লৈ আহিব লাগিছিল চুৰাত পাত যে চিনি পায়ে নহয় চুৰাত পাতে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিব লাগিছিল আকৌ বেং ছোৱালী লগ কৰিবলৈ আহিছে প্ৰেমৰ জাল আৰম্ভ নেকি বাৰু কি হ'ল এ নাই মই কৈছোঁ যে এয়া আমাৰ প্ৰেমৰ আৰম্ভণি দিন এটা মধুৰ সুমধুৰ স্মৃতি মধুৰ দিন হয়নে অলপ বেছিহে হ'ল নেকি পিছে কথা এটা নহয় অঁ মই কিন্তু বিৰ খাওঁ দেই পেকেটটো যে সেইটো খাওঁ অঁ মাজে মাজে কাগজত ধুনীয়াকৈ চাদাটো কুটি কামফেৰা চলাই দিওঁ এই চিগাৰেটটোৰ দাম বেছি যে পকেটটো গৰম হ'লে সেইটো খাওঁ মানে আপোনাক মই সুধিছিলোঁ নাই মই কৈ দিলোঁ আগতীয়াকৈ ভাল বেয়া চববোৰ কথা জানিলে ভাল বাৰু সেইবোৰৰ হিচাপ পিছত ল'ম কথা এটা নহয় মই এতিয়া তুমি বুলি মাতিম নে তই বুলি মাতিম মোক নহয় এই ছাগলীবোৰ গৈ আছে যে সেইবোৰকে কৈছোঁ হে তুমি কিন্তু বৰ জমনি দেই তুমি কাম এটা কৰিবা তুমি মোক তই বুলিও মাতিব নালাগে তুমি বুলিও মাতিব নালাগে আপুনি বুলি মাতিবা ঠিক আছে সঁচাকৈ আপুনি বুলি ক'ব নেকি বে ব'লক তেতিয়া অকণমান কথাকে পাতোঁ নাই গানকে গাওঁ ঠিক আছে মই প্ৰথমখিনি গাম আপুনি পিছৰখিনি ধৰিব দেই মোৰ এইটো গান খুব ভাল লাগে আমাৰে হহিয়া কুল মিয়া কুলে সপোনৰ হাঁহিতি চাই সপোনৰ হাঁহিতি চাই সপোনত কোঁৱৰে আহু দিয়া নিলে কি আছিলে মতলীয়া সখী খাই মতলীয়া সখী খাই আপুনিওচোন বৰ ধুনীয়া গান গায় নাই বাথৰুম ছিংগাৰ প্ৰেম আগত কেতিয়াবা হৈছিল নে এয়াই প্ৰথম প্ৰথম প্ৰেম ক'ত শেষ প্ৰেম ক'ত সেইবোৰ মই নাজানো কিন্তু প্ৰেম বুলিলে মই তোমাকে বিচাৰোঁ তোমাৰ প্ৰেম হৈছিল নে আগত প্ৰেম বুলি নহয় কিন্তু ভাল লগা আছিল আপোনাক লগ পোৱাৰ পাছৰ পৰাহে মই জীৱনত কিবা এটা পোৱাৰ আশা কৰিছোঁ জীৱনত কি আৰু বেলেগ পোৱাৰ হেঁপাহ নাই নাই বাৰু বাদ দিয়া এতিয়া যেতিয়া মোৰ সলা মোৰ মতে চলিব লাগিব যেনে চাদৰ মেখেলাযোৰ পিন্ধিলেই নহ'ব তাৰ মানো ৰাখিব লাগিব মই আকৌ পেট পিঠি উলিয়াই পিন্ধাবোৰক বৰ এটা ভাল নাপাওঁ অঁ আৰু মোৰজনীক যে এইবোৰ পিন্ধিবলৈ দিম সেইবোৰ গছত গৰু উঠা কথা এতিয়া ডাঙৰ কথা এটা হ'ল নহয় কি মোৰ আকৌ চব ঠিকে থাকে আছে বা নাই মানে চাদৰ মেখেলাযোৰৰ কথা কৈছোঁ এবাৰ চাই দিয়কচোন ধেত ব'লা ঐ হেৰি নহয় সেইদিনা তোমাক কথা এটা সোধাই নহ'ল নহয় কি কথা তোমাৰ মাৰ ঘৰ মায়েঙত নেকি হে নহয় মোৰ মামা ঘৰ বহাগী গাঁৱতহে পিছে কিয় সুধিলে এনেই সুধিলোঁ হেৰি তোমাৰ দেউতাই কিবা বেজাল জানে নেকিও হে হৰি আপোনাৰ হৈছে কি কিবা যাদু মন্ত্ৰ কৰি আপোনাক মাৰি পেলাম বুলি ভাবিছে নেকি বাৰু
নে মোক দেখাত বেজিনী নিচিনা লাগিছে য়েছ তোমাক বেজিনী নিচিনা লাগিছে কি? অঁ নহ'লেনো প্ৰথম দেখা দিনাৰ পৰা তোমাক লগ পাই থাকিবলৈ মন যায় যে কিয় অঁ মোৰ যে একদম একে আপোনাক লগ পোৱাৰ দিনাখনৰ পৰা লগেই পাই থাকিব মন যায় অঁ আৰু যে কালি ৰাতি মই আপোনাক সপোনতো দেখিছোঁ বিদ্যা আপুনি এই চাৰ্টটো পিন্ধি আছিল সপোনত নহয় সঁচাকৈয়ে গৈছিলোঁ তুমিহে বেজাইল নহয় মই কিন্তু সৰু সুৰা এটা বেজেই কি অঁ মোৰ কিন্তু বেজলে বহুত ভয় লাগে ঘপককৈ যদি ছাগলী পোৱালি বনাই দিয়ে কি হ'ব মোকচোন মায়ে চিনিয়ে নাপাব মোক সোনকালে ঘৰত থৈ আহকে কি হ'ল ভয় লাগিছে অঁ মোৰ বেজলে ভয়ে লাগে সোনকালে মোক ঘৰত থৈ আহকে ভয় লাগিছে যদি আহা সাৱটি ধৰো ইমান অভদ্ৰ আপুনি ঐ চাবা নামাৰিবা নামাৰিবা গাত লাগিব ঐ গাত লাগিব নামাৰিবা আইঅ আইঅ কিলাকতি মাৰি পঠিয়াম একেবাৰে কেনেকে পতালি যাদুগৰ তই লক্ষ্য বুলি কৈ এইবোৰ কাণ্ড কৰি থাকিবি তই নকওঁ নকৰ তোক আৰু চিনি নাপাব নাই আপোনাৰ কচম মোক কচম খাই থাকিলে মাৰিবলৈ বিচাৰিছ মোক লগৰ এজনী পতাই দিব মাথাটো মানে খাই পেলাও দেই তই আঁতৰ কলে যাম ভিতৰত যা নাযাওঁ ময়ো কথা এটা দিম এনেকুৱা মেচেঙা মেচেং কৰি থাকিবি তাত গৈ নকৰো লগৰ এজনী লৈ আহিবলৈ ক'ব মাথাটো তই একদম মানে সঁচাকৈ খাই পেলাও দেই নিজেনো কেনেকে থাক বন গাহৰি হ'ব দে ঐ তই গাৰ পৰা হাত দেচোন মোকো এজনী পতাই দিব লাগিব উঠছে পেলাই গাখীৰ ওলাব ছোৱালী পতাবলৈ আহিছ আপুনিও পতালে মোৰ কথা বেলেগ চিধা চিধা মোকো পতাই দিব লাগিব এজনী ঐ একে ভোকো একদম ক'ৰবাত পৰিবিগৈ আকৌ চেণ্ডেল খুলি গৈছে আৰু তই তাত কিন্তু গৈ খেলিমেলিখন কৰি নাথাকিবি আকৌ মোক লগৰ এজনী আহিবলৈ ক'ব উঠছে পেলাই তোৰ দাড়িয়ে গজা নাই তোৰ এইকেইডাল ওলাইছে তই কিন্তু তাত গৈ খেলিমেলিখন সঁচাকৈ নকৰিবি দেই একদম এজনী পতাই দিব লাগিব এনেকে গ'লে হ'ব নাই একদম চিধাকে আহি থাক একদম মানে ঈশ্বৰৰ পৰা মাথাটো একদম মানে গাত কিলে হাত দিয় মোৰ এনেকে নধৰিলে বেয়া লাগে দেহত 63টামান ভাজ দিবি আৰু পতাই দিব লাগিব এই এডাল মাথাটো খাই চিধাকে নাচোন গৈ আছো এই ৰহ এইজনী ঐ মধু মোৰ লগৰ এটা আহিছে মানে কি ছোৱালী পতাইছে দুঠেঙীয়া নে এঠেঙীয়া চাবলৈ আহিলো একে কান্দুলীয়া চৰাই এইবোৰ কৰিবলৈ ইয়াত আহিছিলি দেখিল নহয় যা ফুট নুফুটো ইয়াত বেল বেলাই নাথাকিবি যাওক আপোনালোকে কথা পাতক আৰু তই ইয়াৰ পৰা যা নাযাওঁ কালি ৰাতি কি মনীষাৰ ফাল্টু কথা ক'বলৈ আহিছ আপুনি মানে দুদিনতে ফাঁকি দিবলৈ ল'লেই
ভয় নকৰিব ই 9ৰ এজনী ভাল পাইছিলে এৰি দিলে এতিয়া ছোৱালীৰ নাম গোন্ধই নাই তেতিয়াহ'লে মিছা কথানো কিয় ক'ব লাগে? এনে কৈছিলো ইও মোক এনে যি টি কৈ থাকে সেইকাৰণে তাকো ফচাই দিলো তই যাবি নে ইয়াৰ পৰা যা গুচলে ঐ যা যা ফুট যে হ'ব শুনিছ বাবা সময় থাকোঁতে এপদ ওপৰতকৈ তোলৈ কিবা এটা গোটাবলৈ চিন্তা কৰ সময় ৰৈ নাথাকে নহয় ঐ মা বয়স বেছি হোৱা নাই নহয় 28 হৈছেহে তোৰ সমান বয়সত মই তোক স্কুল পঢ়াই আছিলোঁ বুজিছ আজিকালিকে সময় কেনেকৈ যাব গমেই নাপাবি তই কৈছ যেতিয়া গোটাব লাগিব ৰ এ মা মা শুনচোন শুনা কি হ'ল কোৱা আকৌ হেৰি এইবাৰ ছোৱালী এজনী পাইছোঁ তোৰ লগত মিলিব মুখখন তোৰ গোটেই কেপকেপাই থাকে কি ক'লি অঁ তাই তথাপি ছোৱালীজনী ভাল তাই ভাল ছোৱালী ভাল হোৱাটোৱে লাগে দে তহঁত যদি সুখে শান্তিৰে থাকিব পাৰ ইয়াতকৈ আৰু সুখ কি লাগিছে হেৰি ভাতকেইটা আপোনালোকে যা কাইলৈ বজাৰ যাব লাগিব নহয় ভোকো লাগিছে ৰ যা হেল্ল' কি কৰিছা এয়া ধূপডাল জ্বলাই লৈছোঁ আপুনি চাওঁ আহাচোন কিয় ক'লৈ এই বজাৰৰ পৰা আহিছিলোঁ এপাক চাই যা আহাচোন ঠিক আছে দিয়ক গৈছোঁ পদূলিলৈ আহা হ'ব আহিলা কি হ'ল কওক আকৌ কিবা এটা দিয়া বজাৰৰ পৰা আহিছোঁ মনটো ভাল লাগিব মই আকৌ কি দিম মন ভাল লগা কিবা এটা দিয়া আকৌ মানে ইয়াতে কিবা এটা দিয়া ইছ ৰাম আপুনি ইমান অভদ্ৰ মৰমতে খুজিছোঁ নিদিয়া যদি নাই হ'ব নেক্সট টাইম কেতিয়াও নোখোজোঁ চাই ল'ম যাওক মই এতিয়া যাওঁ যাওক এই ব'লক না বোলো কোনো দৰকাৰ নাই ৰাতিপুৱা কিবা এটা কৈছিলোঁ শুনিছিলা এই কিনো আপুনি একেটা কথাতে লাগি থাকিব পাৰে নাযাওঁ নাযাওঁ য'ত যায় গৈ থাকক আপুনিয়ে বেং মোৰ কথা আকৌ শুনিব নোৱাৰে আকৌ মই শুনিব লাগে এই ব'লা ক'ত এই যোৱা নাযাওঁ বাদ দিয়া ব'লা ব'লা মোৰ কিবা এটা হৈছে বুজিছে কিবা এনি টাইম ভয় ভয় লাগি থাকে মই যে কিবা এটা কৈছোঁ শুনিছেনে নাই মই শুনি কি কৰিম বেমাৰ হৈছে ডক্তৰক দেখা ঈশ্বপ পাগল এনে মূৰ্খ এনে জানো পাই হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে ভালকৈ দেখাবি কোনো দৰকাৰ নাই চিন্তা কৰিবলৈ মৰিলে সকাম খাবলৈ আপুনি আছেই নহয় অঁ কেঁচা পিঠাগুড়িখিনি তিলনিৰ কাৰণে আপুনি এখন নিব বেং এতিয়া এনেকৈ বহি থাকিবনে ভালকৈ কথা পাতিব ব'লা ক'ৰবাত যাওঁ এনেকৈ থাকিলে মই কিন্তু নাযাওঁ এই হ'ব ব'লা ব'লক বিয়াৰ পিছতো আমি এনেকৈ বজাৰলৈ আহিব লাগিব সপোনটো বহুতেই দেখি পেলাইছোঁ কিন্তু ভয় লাগে জানেনে কাৰণ আজিকালি সম্পৰ্কবোৰ বৰ ঠুনুকা এবাৰ ভাঙিলে যোৰা লাগিবই নিবিচাৰে আৰে সম্পৰ্কবোৰ ভাঙিলেহে যোৰা লাগিব নিবিচাৰে নেভাঙিলে হ'ল ভাবিবলৈতো সকলোবোৰেই সহজ যেন লাগে কিন্তু কথাবোৰ কাহিনী নহয় যে আপুনি মই বিচৰা ধৰণে সকলোবোৰ সলাই ল'ব পাৰে এই
তুমি কিন্তু বেছি ভাবি থাকা দেই। আৰু শুনা, কথাবোৰ অলপ পজিটিভলি ভাবিব লাগে। ভাল পোৱাৰ সম্পৰ্কটোত অকল প্ৰেমেই নহয়, ইয়াত সাহস থাকিব লাগিব, যাতে তুমি থাকিলে মই থাকিলে তুমি, বুজিলা? হ'ব এতিয়া ব'লক, আজি কিন্তু মোক খুৱাব লাগিব দেই। ব'লা। হেৰি নহয় বাবা, সেইদিনা যে কৈছিলি ছোৱালীজনী ক'ৰ হৈ অ'? ল'ৰাই ছোৱালী ভাল পাইছে, আপোনাক কেলে লাগে? ঐ ল'ৰা, তই মোৰ মূৰটো গৰম কৰি নাথাকিবি দেই। একে চৰে গৈ হাইটাত পৰিবিগে, গম পাইছ? ঘৰটোত কেনেকৈ থাকোঁ মইহে জানো, মোক লগ এটা নালাগে নেকি? এয়া আৰম্ভণিহে, মৰিবলৈ 2টা দিন আছে, তাৰপিছত ক'ব নাতি 2টা লাগে। সেই এডাল টেপটেপাই নাথাকিবিচোন। এইটোক যে মই মুখখন খুন্দা মাৰি ভাঙি পেলাম, চুপ থাক। এই এডাল তই পিন্ধ, তই পিন্ধ, আহ। হেল্ল', কিবা কাম আছে? ইম্পৰ্টেণ্ট নি? অঁ ঠিক আছে, এতিয়া হ'ব, যোৱা। যাবা দিয়া, ঠিক আছে, হ'ব। ঐ ছোৱালী, ইমান দিনৰ মূৰত ক'ত আহিছ? অঁ তই, এই বজাৰলৈকে আহিলোঁ। তই পিছে ক'লৈ আহিলি? ইমান দিন খা খবৰ নাই যে? কেলে? মই গুৱাহাটীত থাকোঁ বুলি তই নাজান নেকি? তাতে মই সৰুকৈ কাম এটা কৰি আছোঁ। ঐ ৰচোন, তই, মোৰ কাম এটা আছে, পিছত তহঁতৰ ঘৰলৈ গৈ আছোঁ দে। অঁ ঠিক আছে, যা, আহিবি যা। ৰ'বাচোন, তুমিতো লগৰ ছোৱালীজনীৰ ঘৰলৈ যোৱা কথা আছিলা ইয়াত যে? অঁ আৰু শুনাচোন, এওঁ কোন হয়? ই মোৰ লগৰ, কিয় চিনি নাপালে নেকি? মিছা কথা বেয়া পাওঁ মই। পানী ল। দে। সেইদিনা বজাৰত তোক যে লগ পাইছিলোঁ, সেইদিনা মই তাক কৈ নগ'লোঁ নহয়, বিৰাট খং জাননে? তাক ছাৰপ্ৰাইজ এটা দিম বুলি মনে মনে কৈছিলোঁ। দে তহঁতি দুটা ভালকৈ থাকিবি। আমাৰো বিয়া কাৰ্ডখন ওলাইছেই। বিয়াৰ নিমন্ত্ৰণ আৰু এইকেইদিনতে কৰিবই লাগিব আৰম্ভ। গতিকে তই কিন্তু বিয়ালৈ যাবলৈ নাপাহৰিবি, আহিব লাগিব। আৰু লগতে আদিত্যকো লগত লৈ আহিবি। অঁ হ'ব। ঠিক আছে, মই এতিয়া গৈ থাকোঁ। হেল্ল', অথনিৰ পৰা ফোন কৰি আছোঁ, কিয় ফোনটো ধৰা এই নাছিলা? সেইদিনা বজাৰত যে লগ অঁ সেইটো পাইছিলোঁ, অঁ সেই লগৰটোৱে আহিছে। বজাৰৰ পৰা এতিয়া আহি ঘৰ পালেহি, আৰু এনেকে কি জানিছিলে মই যে ঘৰ ওলাবই বুলি। কেলে আহিছিলে শুনিতো লগ ন? একো শুনিবলৈ নাই, ফোন কাট। সেই মই এইবোৰ কাৰণতে মানুহক বিশ্বাস কৰিব নোৱাৰোঁ। দুদিনীয়া বিশ্বাস দি মোক লাভ নাই, মই আনন্দৰ মূৰ্খ নহয়। আপুনি কথাবোৰ আগবাঢ়ি নজনাকৈ কিয় এনেকুৱা কৰি আছে বাৰু? সি কিয় আহিছিল, কোন হয়, কথাবোৰ অকণমানতো বুজি লওক ন। সন্দেহতে চব কথা সঁচা হৈ নাযায় নহয়। বছ, বহুত কথা ক'লা, বহুত নাটক দেখিলোঁ, আৰু নাটক তেন্তে চাব নাই। আপুনিও বহুত কথা ক'লে, এতিয়া মই কওঁ শুনক। সি মোৰ সৰুকালৰ লগৰ আছিল। গুৱাহাটীত থাকে কাৰণে বহুত দিনৰ মূৰত টাউনত লগ পাইছিলোঁ। আৰু সি মোৰ ঘৰলৈ কিয় আহিছিল জানেনে?
তাৰ বিয়াৰ নিমন্ত্ৰণ কৰিবলৈ। ইমান আপোনাৰ ঠেক মানসিকতা, লগৰ লগত সন্দেহ কৰে। হ'ব, মোৰ একো শুনিব মন নাই। হ'ব, শুনিব মন নগ'লে নহ'ব নহয়। যেতিয়া ছোৱালী এজনীক প্ৰতিটো কথাতে দুখ দিয়ে, তেতিয়া কিছুমান কথা শুনিব পৰাও ধৈৰ্য থাকিব লাগে। সমাজ এখনৰ ক্ষেত্ৰতে হওক, বিয়া বাৰুৰ ক্ষেত্ৰতে হওক, ভালপোৱাৰ ক্ষেত্ৰতে হওক, কিয় ছোৱালীজনীক চৰিত্ৰতে দাগ লগোৱা হয়? এইটো লওক, এইটো আনিব গৈয়ে লগৰ লগত কথা পতাটোৱে মোৰ প্ৰেমৰ শেষ পৃষ্ঠা হ'ল। আহিছোঁ। মধু, মোক বচা, মধু বচা মোক। মধু, মধু, আইও, মধু, মধু ঐ, মোক বচা। মধু, মধু, মোক বচা আহিছোন। এইবোৰ মানে চিঞৰিলেও নুশুনে এইবোৰ। মধু, মধু, আকৌ কিবা ক'বলৈ থাকি গ'ল নেকি? সেইবোৰ একো নহয়, মোক তই মুঠতে বচা। কি হ'ল এনেকৈ আহিছে? এইবোৰ পিছত কৈ থাকিম, তই মুঠতে মোক এতিয়া বচা। হ'ল কি বুজাই কওক আকৌ। পিছত কৈ থাকিম, তই মোক এতিয়া বচা না। তই এতিয়া ইয়াত লুকাবলৈ আহিলি? কি হৈছে? কি হৈছে বুজাই কওকচোন। কিনো তই ছোৱালীজনী মাৰি থাক মোক। হ'বলৈ কিটো আছে আৰু? ভাল চিন্তা শক্তি এটা থাকিলেহে। ডেকা কালৰ মাৰ খাব লগা হৈছে এতিয়া। ৰ'বচোন, আহক ভিতৰলৈ আহক। ভিতৰলৈ নাযাওঁ দিয়া। আমাৰ মূৰ্খটোৰ কাৰণে আজি লাজ পাব লগা হৈছে। তোমাক চিনি পাওঁ নহয় মই। ইহে আকৌ চিনাকি কৰাই নিদিলে জানানে? তোমালোকে ভালে থকাটোৱে মই চিন্তা কৰোঁ। আচলতে কি জানেনে, সম্পৰ্ক এটাত যেতিয়া সন্দেহ সোমাই যায়, সম্পৰ্কটো চিৰদিনৰ কাৰণে ঘূণীয়া হৈ যায়, আৰু যিটো মই কেতিয়াও নিবিচাৰোঁ। বন্ধুত্ব আৰু প্ৰেম দুয়োটাই সুকীয়া জানানে? ইটোৰ লগত সিটো আকৌ তুলনা কিয় কৰিব লাগে? এতিয়া চোৱা, মই জানো যে তুমি স্বাভিমানী ছোৱালী। তোমাৰ মাৰ আৰু মোৰ সৰুকালৰ বান্ধৱী আছিল। ঈশ্বৰৰ ইচ্ছাত তাই আজি নাই। তুমি সাহসী, তুমি আগুৱাই যাব পাৰিবা। এতিয়া মই যাওঁ। তই যদি চব ঠিক কৰি থৈ নাহ, তই আজি ঘৰত সোমাবলৈ নাপাওঁ, গম পাইছনে? মাৰো খাইছোঁ, গালিও খাইছোঁ। কোনোবাই চাগে বৰ ভাল পাইছে। আনৰ দুখত সুখী হোৱা মানুহ মই নহয়। ভাল পাইছিলে যদি ইমান উস্তাদি মাৰি গুচি আহিবলৈ কোনে কৈছিলে? কাজিয়া চবৰে হয়, সেই বোলে ই নাযায়তো। কাজিয়া আৰু সন্দেহ দুয়োটাই বেলেগ বেলেগ। মুখ ফুচাবলৈ আহে। কাম এটা কৰোঁ নহ'লে, ফলিঅ' পেঞ্চিল উলিয়াই লওঁ। তুমি কাজিয়া আৰু সন্দেহৰ সংখ্যাকেইটা কৈ দিয়া, মই লিখি থওঁ। ভৱিষ্যতে কামত আহিব মুখস্থ কৰি থ'লে। তো এইবোৰ ফটোৱাবোৰ মাৰিছিলে যে। যি কথা আছে কাইলৈ পাতিম। এতিয়া আপুনি ঘৰলৈ যাওকগৈ। মই কেলৈ যাম আকৌ ঘৰলৈ? মিলাহে যাম। ক'ত যোৱা তুমি?
মই যাওঁ আপুনি ঘৰলৈ যাওকগৈ ই বহা আহিছোন মই নবহোঁ বহা আহিছোন আপোনাক যাবলৈ কৈছোঁ নাই মই নাযাওঁ ঘৰলৈ ইফালে ঘৰলৈ গ'লে মায়ে সোমাব দি দিয়ে এইফালে এজনী নিমিলে যা এতিয়া কি কৰি থাক আপুনি ঘৰলৈ যাওকগৈ মই নাযাওঁ মই সঁচাকৈ নাযাওঁ মই ৰাতিটো ইয়াতে বহি থাকিম আকৌ অঁ বেয়া নাই পোৱা নি নাই পোৱা পগলাটো আকৌ ষ্টাৰ্ট কৰিব পাৰি ন তাৰমানে সঁচাকৈ বেয়া নাই পোৱা নাই পোৱা ফটোৱা নাই ফটোৱা ক'ত কৰিলোঁ মই কাজিয়াহে কৰিলোঁ ফটোৱা নাই কৰা নহয় হয় দিয়া